জীৱনত আজি বহুত ডাঙৰ এটা ইনভেষ্টমেণ্ট কৰিব যাইছো তো খানাৰ ওপৰত ইনভেষ্ট কৰা পইচাবোৰৰ বস্তুবোৰ খাই কেনে কিবা এটা ভাল লাগে তাকো খানা নহয় দেই কিন্তু পাৰ্টিতে পাৰ্টি আজিকালি আছে ন লাইভ ড্ৰয়িং চকুৰ সন্মুখত চাই চকুৰ সন্মুখত আঁকে মই আঁকিছিলো সৰুতে মই ড্ৰয়িং ক্লাছত গৈছিলো কিন্তু 2 দিনমান যাই কেনে মই নেগিলো কাৰণ মোক আঁকিব দিছে বেঙেনা মই আঁকি থৈছো কল সেইদিনাৰ পৰা মোক যাবই মানা কৰিছে টেম্পাৰটো 20 টকাই লিখা আছে 22 টকা আছে আমি তাত ঠাণ্ডা লৈছিলো তাতে কেম্পাত 20 টকা লিখা আছে MRP তাতে কিন্তু 22 টাকা লৈছে গম না গৰমত কিন্তু আমাৰ ভাল খানা খোৱা হৈছে কিন্তু না কিন্তু আমি পাৰা নাই গাইছ সঁচা ক'লে নে কি হ'ব আমাৰ কুকুৰ দাদাই পাৰা নাই আৰু আমি কি পাৰিম হেল্ল' গাইছ আপোনাৰ চাইছে মোক ৰাতি চবকে ফোন কৰিছো যে খানা খাবি নে তাতে কয় চাও ৰাতিপুৱা 5টা বজাত মই ফোন কৰিছো যে 10 খানা ৰেডি বোলে 11টা বজাত গোটেই একেবাৰে লগ হৈ কেনে সেই জাগাটোলৈ বিচাৰা জাগা বিচাৰি ভাগৰে গৈছো কিন্তু আমাৰ খানা খোৱা মতলবটো এৰা আমিও কিন্তু কম বস্তু নহয় আমিও কিন্তু তলে তলে ওপৰৰ আমাক দেখি এনেকা লাগিছে আমি পুৰা মাল খাই আছো তাৰমানে কিন্তু মাল খাইছো আপোনালোকে ভাবে চাগে আমি বনাই কেনে কিয় নাখালো আৰু আমাৰ বনোৱা ইমান ৰান্ধনি এক্সপিৰিয়েঞ্চ নাই নহয় নিমখৰ জাত আমি যদি চেনি দি দিওঁ কিন্তু এনেকে কেতিয়াও খাই কেনে ভাল লাগে গোটেই লগৰ মাহ মিলি কেনে এসাঁজ বা এক গিলাচ আপোনালোকে ভাবে চাগে 7জন ল'ৰানো কি পাৰ্টি কৰিব আৰু বেছিকে মানুহ হ'লে বস্তু ভাল কমকে কৰিব নহয় সেইকাৰণে কমকে মানুহ কিন্তু বেছিকে বস্তু কোৱা হয় ওপৰৰ মাল জয়নগৰ ট্ৰেণ্ডিং হোটেলৰ পৰা স্পেচিয়েল ৰোল আনা আছে যিটো ৰোলটোৰ নাম হৈছে মামা হোটেলৰ জনি ৰোল মামা হোটেলৰ জনি ৰোল এটা বস্তু ক'ব লাগিব আমাৰ কিন্তু খানাত কোনো একো অভাৱ পোৱা নাই ৰোলৰ পৰা চিকেন পকৰাৰ পৰা চিপছৰ পৰা ঠাণ্ডাৰ পৰা বাৰু হৈছে নে হোৱা নাই যে গোটেই লগৰৰ সন্মুখত আপুনি যদি কাপোৰ চেঞ্জ কৰিছে খুলিৰে স্বভাৱ সৰুতে কাৰ পেন খোলা খাই গৈছে মানুহৰ সন্মুখত খানা ধুনীয়া খানা মানে পাৰ্টি খালো ধুনীয়াকে খালো অলপ এনজয় কৰিলো